নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ ঢেকীয়া শাকৰ এখন টেঙা আঞ্জা। গৰমৰ দিনবিলাকত এই ঢেকীয়া শাকৰ টেঙা আঞ্জাৰে দিনৰ ভাতসাজ বৰ তৃপ্তিদায়ক হয়। তাকে মই আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া পিছৰ যিখিনি ভিডিঅ'ৰ ন'টিফিকেশ্যন সেইখিনি আপোনালোকে সহজতে পাই যায়। তেন্তে আহকচোন দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আপোনালোকে দেখিছে মই এমুঠি জোখৰ ঢেকীয়া শাক লৈছোঁ আৰু ঢেকীয়া শাকৰ যিখিনি কোমল অংশ, কোমলীয়া আগখিনি সেইখিনি মই বাছি লৈছোঁ। ইয়াৰ টান টান ঠাৰিবিলাক মই নাই লোৱা, কাৰণ টান ঠাৰিবিলাক আঞ্জাত দিলে আঞ্জাখনৰ সোৱাদটো ভাল হৈ নাহে। আমি ইচ্ছা কৰিলে টান ঠাৰিবিলাক বেলেগকৈ কুটি বুটৰ লগত ভাজি পেলাইও খাব পাৰোঁ, তেনেদৰে পেলনি নাযায়। এইদৰে মই যিমানখিনি কোমলীয়া আগ আছিলে ঢেকীয়াৰ সকলোখিনি বাছি ল'লোঁ। এয়া মোৰ ঢেকীয়াখিনিৰ যিমানখিনি কোমল অংশ আছে সেই সকলোখিনি মোৰ বচা হৈ গৈছে আৰু এতিয়া এইখিনি মই ভালকৈ ধুই ল'ম। এয়া মই এটা বাতিত লৈছোঁ মগু দাইল আধা কাপ আৰু এইখিনি আগতীয়াকৈ তিয়াই থোৱা হৈছে আৰু এইখিনি কোমলি গৈছে আৰু এইখিনি এতিয়া মই ভালকৈ ধুই পেলাই ইয়াৰ মই পেষ্ট বনাই ল'ম। এয়া চাওক বৰ সুন্দৰ এটা পেষ্ট হৈছে আৰু এতিয়া মই ইয়াত দিম নিমখ আৰু হালধি আৰু এই দুটা দি পেলাই ভালকৈ মই মিশ্ৰণ কৰি দিম। এয়া মই ধুনীয়াকৈ এটা ঘোল বনাই লৈছোঁ আৰু আমাৰ ইয়াৰ মগু দাইলৰ পেষ্টটো ৰেডি হৈ গৈছে। আনহাতে মই যিখিনি ঢেকীয়া কুটি লৈছিলোঁ সেইখিনি ভালকৈ ধুই লোৱা হৈছে আৰু এতিয়া এই ঢেকীয়াখিনি মই যিমান পাৰোঁ মিহিকৈ এখন কটাৰেৰে কাটি যাম, কাৰণ শাকৰ বা পাচলি যিয়েই হওক যিমানেই কটাটো মিহি হয় খাবলৈ সিমানেই সোৱাদ হয়, সিমানেই টেষ্টি হয়। সেইকাৰণে আমি কটাটোতো সমানেই গুৰুত্ব দিব লাগে। এখন মই মাটিৰ কেৰাহী লৈছোঁ আৰু ইয়াত দিছোঁ হিচাপ অনুযায়ী তেল আৰু এই তেলখিনিতে দিছোঁ যিখিনি মগু দাইলৰ পেষ্ট মই বনাই লৈছিলোঁ সেই পেষ্টখিনি দি পেলাই মই এটা এটাকৈ বৰ বনাই গৈছোঁ। মিডিয়াম ফ্লেমত জুইখিনি দি পেলাই দুইটা ছাইড যাতে সম্পূৰ্ণৰূপে সিজি যায় সেইকাৰণে মই কাটা চামুচেৰে এখন ফুটা কৰি দিছোঁ, যাতে ভিতৰৰ কেঁচাটো নাথাকে আৰু খাবলৈও ভাল হয়। এয়া এই বৰাখিনি সিজি গৈছে, সেইকাৰণে মই এখন প্লেটত ইয়াক কাঢ়ি ল'ম আৰু বাকী যিখিনি বৰা আছে সেইখিনি মই এটা এটাকৈ মই বনাই যাম। আৰু এখন মই মাটিৰ কেৰাহী লৈছোঁ আৰু ইয়াতে দিছোঁ মই মিঠাতেল। মিঠাতেলখিনি গৰম হৈ গৈছে আৰু এইখিনি গৰম হোৱাৰ পাছত মই ইয়াত দিছোঁ মিঠি গুটি। মিঠি গুটিখিনি ফুটিবলৈ ধৰাৰ পাছত ইয়াত মই দিছোঁ এটা ডাঙৰ চাইজৰ বিলাহী। সেই বিলাহীটো মই কুটি লৈছোঁ। অলপ ভজাৰ পাছত বিলাহীখিনি কোমলি গৈছে আৰু এইখিনি কোমলি যোৱাৰ পাছত ইয়াত মই দিছোঁ সিজাই লোৱা এটা আলু আৰু এই আলুটোৰ মাজতে মই দুফাল কৰি দিছোঁ আৰু ইয়াক মই সেই বিলাহীৰ লগতে ভাঙি পেলাই মেছ কৰি দিম। আলু আৰু বিলাহীখিনি মই একেলগে ভাঙি দিছোঁ আৰু এয়া চাওক দুইটা সিজি গৈছে আৰু ইয়াতে দিছোঁ মই এচামুচতকৈ কম জোখৰ হালধিখিনি দি পেলাই মই অলপ সময়ৰ কাৰণে লৰাম, কাৰণ হালধি যাতে কেঁচা গোন্ধটো নাথাকে সেইকাৰণে অলপ সময় লৰাব লাগিব। আৰু ইয়াৰ পাছত দিছোঁ মই ঢেকীয়া, কুটি লোৱা ঢেকীয়াখিনি দি পেলাই মই অলপ সময়ৰ কাৰণে ভাজিম। যিহেতু ঢেকীয়া প্ৰথমতে দিলে উফন্দাটো থাকি যায় আৰু অলপ সময় ভজাৰ পাছত ইয়াৰ উফন্দাটো নিজে নিজে কমি যায় আৰু মিশ্ৰণটোৰ লগত মিলি যায়। এয়া অলপ সময় ভজাৰ পাছত ঢেকীয়াখিনি নিজে নিজে দবি গৈছে, কমি গৈছে আৰু এতিয়া মই ইয়াতে দিম পানী হিচাপে দিবলৈ গ'লে প্ৰথমতে মই য'ত মগু দাইলখিনি পেষ্ট কৰিছিলোঁ সেই মগু দাইলৰ পানীখিনি ইয়াত অকণমান দি দিম। দিয়াৰ পাছত মই ইয়াত হিচাপ অনুযায়ী গৰম পানী দি পেলাই অলপ সময়ৰ কাৰণে উতলিবলৈ এৰি দিম। অলপ উতল আহিবৰ কাৰণে মই এৰি দিছোঁ আৰু ঢাকনিৰ সহায়ত এই আঞ্জাখিনি ঢাকি দিয়া হৈছে। এয়া উতল আহি গৈছে। এই উতলখিনি অহাৰ লগে লগে আমি ইয়াত এই বৰাখিনি দি দিম আৰু দি পেলাই অলপ সময়ৰ কাৰণে সিজিবৰ কাৰণে এৰি দিম। এই আঞ্জাখিনি উতল আহি গৈছে। এতিয়া মই ইয়াত এফাল কাজি নেমু ৰস চেপি দিম টেঙা হ'বৰ কাৰণে। বেছি ৰস চেপি এইকাৰণে নিদিওঁ যিহেতু বিলাহীৰ টেঙা হ'বই, সেইকাৰণে মই এফাল জোখৰ ৰস উলিয়াই এই আঞ্জাখিনিত মই দি দিছোঁ। এতিয়া মই একেবাৰে শেষত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু নিমখ দি পেলাই উতলিবৰ কাৰণে এৰি দিম আৰু আমাৰ আঞ্জা প্ৰায় সম্পূৰ্ণ হৈ গৈছে আৰু অলপ সময়ৰ পাছত আমি ঠাণ্ডা হ'লে ইয়াক পৰিৱেশন কৰি খাব পাৰিম। দৰ্শক, আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ। আপোনালোকৰ মতামত জনাব।
পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।